মৰিগাঁৱত শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী আয়োজন। সমগ্ৰ ৰাজ্যৰ লগতে আজি মৰিগাঁও জিলা বিশ্ব হিন্দু পৰিষদে আয়োজন কৰে শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী অনুষ্ঠান। পুৱাৰে পৰা পৰিষদৰ সদস্যসকলৰ লানি নিচিগা পৰিৱেশ। এই দৃশ্য মৰিগাঁও জিলাৰ বিশ্ব হিন্দু পৰিষদৰ কাৰ্যালয় প্ৰাংগণ। পুৱাৰে পৰা এক আনন্দময় পৰিৱেশ। কাৰ্যালয়ৰ প্ৰাংগণত আয়োজন কৰে শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী অনুষ্ঠানত নগৰখনৰ বিভিন্ন স্থানৰ পৰা ভকতসকলৰ লগতে বিশ্ব হিন্দু পৰিষদৰ সদস্যসকল একগোট হয়হি। ৰাইজে ধূপ ধূনা শৰাই নৈবদ্য আগবঢ়াই কাৰ্যালয়টোক দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰি তোলে। পুৱা ৮ বজাত পতাকা উত্তোলনৰ পিছতে শিশুসকলৰ দ্বাৰা কৃষ্ণৰ নৃত্যৰ পিছত নাম প্ৰসংগ আয়োজন কৰে। আবেলি প্ৰসাদ বিতৰণেৰে অনুষ্ঠান সামৰণি ঘটায়। মৰিগাঁৱৰ পৰা পুলিন কাকতিৰ ৰিপৰ্টাৰে অসম। পৰিষদে শ্ৰী শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱ উপলক্ষে এই এদিনীয়া কাৰ্যসূচী অনুষ্ঠিতকৈ কৰা হৈছে। ইয়াৰ লক্ষ্য উদ্দেশ্য হ'ল এইটোৱেই যে দুষ্টক দমন আৰু সন্তক পালনৰ কাৰণে ভগৱান শ্ৰী শ্ৰীকৃষ্ণই অৱতাৰ গ্ৰহণ কৰি যিখিনি আমাৰ সমাজক আদৰ্শ এৰি থৈ গ'ল, সেই আদৰ্শতে অনুপ্ৰাণিত হৈ আমাৰ যি কৃষ্ণ সংস্কৃতি সমাজ সেইখনক আমি সংগঠন কৰি আমাৰ যিবিলাক সমাজৰ দুষ্ট প্ৰকৃতি দুষ্টৰ যিটো নেকি উৎপীড়ন চলিছে, সন্তক পালন আৰু দুষ্টক দমন, এই লক্ষ্য উদ্দেশ্যলৈ যি অৱতাৰ গ্ৰহণ কৰিছিলে সেই লক্ষ্যতে উদ্দেশ্যত আমি পূৰণ কৰিবৰ কাৰণে আজি শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ আমি পালন কৰিলোঁ। আৰু বৰ্তমান ক'ভিডত যি মহামাৰী গোটেই বিশ্বত ভয়ংকৰ ৰূপ লৈছে, তাৰ প্ৰতি আমি আজি সচেতন হৈ এই কামখিনি আমি কৰাত আমি সফল হৈছোঁ বুলি আমি আশা কৰোঁ। আমাৰ বিশ্ব হিন্দু পৰিষদৰ 1964 চনত মুম্বাইৰ যি সন্দীপনী মুনি আশ্ৰম আছিলে, সেই আশ্ৰমতে প্ৰতিষ্ঠা হৈছিল। আমাৰ লক্ষ্য আছিল যে আমাৰ সমগ্ৰ হিন্দু সমাজৰ সকলোকে আমি একত্ৰিত কৰি আমি এখন মঞ্চত তেওঁলোকক বহুৱাই হিন্দু সমাজৰ সামগ্ৰিকভাৱে আমি উন্নতি শিখৰত যাতে আগুৱাই যাব পাৰোঁ, সেইটো আমাৰ লক্ষ্য আছিলে। আৰু আমাৰ যিটো মট্ট আছিলে, সেই মট্ট হ'ল ধৰ্ম ৰক্ষতি ৰক্ষিত, অৰ্থাৎ ধৰ্মক ৰক্ষা কৰিলেহে ধৰ্মই আমাক ৰক্ষা কৰিব। এইটো আমাৰ আছে বিশ্ব হিন্দু পৰিষদৰ মট্ট। পৰৱৰ্তী সময়ত আৰু কেইটামান আমাৰ গুণ হৈছে, যেনে ন হিন্দু প্ৰতিটো ভৱেদ, কোনো হিন্দু আমাৰ পতিত হ'ব নালাগে, সকলো হিন্দু ভাই ভাই, সকলো সমান। আকৌ ন হিন্দু বিদেশী ভৱেদ, সিও এটা আমাৰ লক্ষ্য আছিলে। কোনো হিন্দু বিদেশী হ'ব নোৱাৰে, কাৰণ এই হিন্দুস্তান বা ভাৰতবৰ্ষ এসময়ত এখন বৃহত্তৰ ভাৰতবৰ্ষ আছিলে, হিন্দুস্তান আছিলে। কালক্ৰমত আমাৰ পৰা যিবিলাক দেশ আঁতৰি গ'ল বা এইবিলাক তেওঁলোকে লৈ গ'ল, সেই তাত থকা হিন্দুসকলো আমাৰ আপোন। গতিকে সেইকাৰণে আমাৰ ন হিন্দু বিদেশী ভৱেদ ইও এটা আমাৰ লক্ষ্য। গতিকে আমি এই সকলো দিশ সামৰি আমাৰ সমগ্ৰ হিন্দু সমাজক একত্ৰিত কৰি আমি যাতে একত্ৰিত হৈ আমাৰ দেশখনক পৰম বৈভৱ